खुलुमबाय इनसाइड एनि बर'आव आं मिथु बर'आ नोंथांमोनखौ बरायबाय। बाक्सा जिल्ला तामुलपुर महकुमानि सदर तामुलपुर गरेस्वर सकआव बर' थुनलाइ आफादनि नेरसोन खाम्फा लुफुंनायनि अन्थाइ खाम्फा गायसननाय हाबाफारिया दिनै गाजा गोमजायै जानानै थाङो। फैगौ 2022 मायथाइनि जानुवारि दानाव जानो गोनां मिरु बर' थुनलाइ आफादनि 61थि बोसोरारि जथुम्माजों सोमोन्दो लाखिनानै दिनै तामुलपुर सदरनि गरेस्वर सकआव बर' थुनलाइ आफादनि नेरसोन खाम्फा लुफुंनायनि अन्थाइ खाम्फा गायसननाय हाबाफारिया मोजाङै मोजां जानानै थाङो। लोगोसेनो बे अन्थाइ खाम्फा गायसननाय हाबाफारियाव बिटिआरनि गाहाय मावफुं सोद्रोमा प्रमद बर'आ बाहागो लानानै ओरैबायदि बुङो। লোকসভাৰ 61তম অধিৱেশন ইয়াত হ'ব তামোলপুৰত। সেইটো আমি সবে আনন্দিত হৈছোঁ আৰু সেইটো তামোলপুৰবাসী সকলো আমি মিলি পেলাই এই অধিৱেশনখন ভালকৈ ইয়াত মানে অনুষ্ঠিত কৰাৰ কাৰণে আমি যাৱতীয় প্ৰিপাৰেশ্যন কৰি আছোঁ আৰু আজি ইয়াত সেইৰ লগতে সংগতি ৰাখি সেই প্ৰগ্ৰামৰ লগত এটা পাৰ্মানেণ্ট এটা স্তম্ভ 25 ফুট ওখ এটা স্তম্ভ বড়ো সাহিত্য সভাৰ ইয়াত বনাবৰ কাৰণে ঠিক কৰিছে। ইয়াৰে আজি আধাৰশিলা স্থাপন কৰিছে। মই আশা কৰিছোঁ যে এই স্তম্ভখন সুন্দৰভাৱে নিৰ্মিত হ'ব আৰু বড়ো সাহিত্য সভাৰ প্ৰতি বড়ো জনগোষ্ঠীৰ যিটো শ্ৰদ্ধা বা আমাৰ বিভিন্ন জাতি জনগোষ্ঠীৰ যিটো শ্ৰদ্ধা এইটো সদায় থাকিব। কাৰণ বড়ো সাহিত্য সভা আজিলৈকে বড়ো জনগোষ্ঠীৰ ভাষা সংস্কৃতি সকলো যিটো অস্তিত্ব ৰক্ষাৰ কাৰণে যিখিনি অৱদান দিলে সেইটো অতুলনীয়। গতিকে আমি সদায় বড়ো সাহিত্য সভাক সন্মান কৰি যাম। নতুন কমিটি গঠন কৰা হ'ল, চব প্ৰিপাৰেশ্যন কৰা হ'ল। বড়ো সাহিত্য সভাৰ যিটো অধিৱেশন এইটো ফেব্ৰুৱাৰীৰ কোনোবা এটা ডেট কেন্দ্ৰীয় কমিটিয়ে ঠিক কৰিব আৰু সেই হিচাপে ইয়াত উদযাপন কৰা হ'ব, ঠিক কৰিব। गुबुन फारसेथिं फैगौ 2022 मायथाइयाव जानो गोनां मिरु बर' थुनलाइ आफादनि 61थि बोसोरारि जथुम्मानि बानजाय आफादनि नेहाथारि रत्नेश्वर बर'आबो खौरां बिजोंनि गेजेरजों ओरैबायदि बुङो। আমাৰ বিটিসি চিফ বৰ্তমান প্ৰমোদ বড়ো ছাৰ তেখেতৰ এই আশাসুধীয়া প্ৰচেষ্টা বা আমাৰ বড়ো সাহিত্য সভাৰ যিটো নেতৃবৃন্দ তেখেতসকলৰ চিন্তাধাৰা ৰিফ্লেকশ্যন কৰাত এই আমাৰ সাহিত্যৰ প্ৰতীকটো ইয়াত প্ৰতিষ্ঠা কৰিব পৰা যাব বুলি আমি 61তম বড়ো সাহিত্য সভাৰ অধিৱেশনৰ হৈ আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ। লগতে বড়ো সাহিত্য সভাৰ যিটো লক্ষ্য আৰু উদ্দেশ্য সেইবিলাক প্ৰসাৰৰ কাৰণে এই স্তম্ভটোৱে বা এই যিটো আমাৰ সাহিত্যৰ প্ৰতীক এই এমব্লেমটোৱে যথেষ্ট অৰিহণা যোগাব জনসাধাৰণৰ মাজত আৰু ইয়াৰ জৰিয়তে শান্তি সম্প্ৰীতি যাতে বিকশিত কৰিব পৰা যায় সেইটো আমি নজৰ দিব লাগিব। তামোলপুৰত এই অনুষ্ঠানটোৰ জৰিয়তে আমি এইটোকে ক'ব বিচাৰিছোঁ যে বড়ো সাহিত্য সভাৰ লক্ষ্য আৰু উদ্দেশ্য যিহেতু নিজৰ মাতৃভাষাৰ প্ৰসাৰ আৰু প্ৰচাৰৰ কাৰণে তেখেতসকলে কাম কৰি আছে আৰু ইয়াৰ যিহেতু আমি যেনেকৈ পতাকা এটা থাকে জাতীয়, ঠিক তেনেকৈ বড়ো সাহিত্য সভাৰ প্ৰতীক এই প্ৰতীকটো ইয়াত প্ৰতিষ্ঠা কৰা যাব আৰু এই ক্ষেত্ৰত বড়ো সাহিত্য সভাই হয়তো বহু কৰণীয় আছে। তাৰ ভিতৰত এই তামোলপুৰত আমি এই মানে আটাইতকৈ উচ্চতম হ'ব এই আমাৰ প্ৰতীকটো। এতিয়া আমি আগতে ভাবিছিলোঁ 30 ফুট ওখ হ'ব বুলি, আজি ইতিমধ্যে আমি গম পাইছোঁ ইঞ্জিনিয়াৰৰ পৰা এই লোকেশ্যনটোত আমি যিখিনি গম পাইছোঁ এতিয়া 25 ফুট এইটো উচ্চতালৈকে এইটো বনাব পৰা যাব ইঞ্জিনিয়াৰৰ পৰামৰ্শ মতে। আৰু অহা দিনবিলাকত এই প্ৰতীকৰ ওচৰে পাজৰে যিখিনি আমি পাৰ্ক টাইপৰ যিটো পৰিৱেশ কৰাৰ কাৰণে এটা চিন্তা চৰ্চা কৰা গৈছে আৰু অহা দিনবিলাকত আমাৰ যিবিলাক বড়ো সাহিত্য সভাৰ বিভিন্ন মানে দিৱস আছে সেই দিৱসবিলাকৰ সময়ত আমি ইয়াত উদযাপন কৰিম আৰু লগতে তামোলপুৰৰ ইতিহাসত এইটো এটা বড়ো সাহিত্য সভাৰ কাৰণে উল্লেখযোগ্য পদক্ষেপ বুলি মই অনুভৱ কৰিছোঁ। বৰ আশাৰে বাট চাই আছোঁ আমি যিখিনি পৰিৱেশ আগৰ আমাৰ বিটিচিৰ পৰিৱেশ আৰু বৰ্তমান পৰিৱেশ সেই পৰিৱেশৰ যদি আমি অনুধাৱন কৰিছোঁ সেই হিচাপত 61তম যিটো আমাৰ বাৰ্ষিক অধিৱেশন অহা 11, 12, 13 ফেব্ৰুৱাৰী 2022 যিটো হ'বলগীয়া তামোলপুৰ বড়ো সাহিত্য সভাৰ অধিৱেশন সেই অধিৱেশনৰ লগত সংগতি ৰাখি ইতিমধ্যে আমাৰ বিটিসি প্ৰধান প্ৰমোদ বড়ো ছাৰ বা আমি আমাৰ চেণ্ট্ৰেল বড়ো সাহিত্য সভাৰ জৰিয়তে আমি ইতিমধ্যে ভাৰতৰ ৰাষ্ট্ৰপতিক আমি আবেদন জনাইছোঁ তেখেতে যাতে মুকলি অধিৱেশনত থাকে আৰু বিভিন্ন আমাৰ যিখিনি আলহী আৰু ছেমিনাৰ এইবিলাক আমি আয়োজন কৰাৰ কাৰণে সিদ্ধান্ত লৈছোঁ। বিশেষকৈ বৰ্তমান নতুন যিটো এডুকেশ্যন পলিচি নিউ এডুকেশ্যন পলিচিটো যিহেতু 2022 পৰা প্ৰয়োগ হ'ব সেইকাৰণে আমাৰ দৰে সৰু সৰু জাতিবিলাকৰ যদি শিক্ষাৰ মাধ্যম সেইবিলাক যাতে অন্তৰায় নহয় সেইবিলাকত আমি কেনেকৈ আমাৰ বড়ো ভাষাটোক
বড়ো মাধ্যমটো আমি কেনেকৈ জীয়াই ৰাখিব পাৰোঁ তাৰ কাৰণে আমি চিন্তা চৰ্চা কৰিছোঁ আৰু ইয়াৰ যাতে আমি ইণ্টাৰনেশ্যনেল পৰ্যায়ৰ বা নেশ্যনেল লেভেলৰ অতিথি যাতে ইয়াত আমি আমন্ত্ৰণ কৰি আমাৰ তামোলপুৰৰ গৌৰৱ আমি কৰিব প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত বা তেখেতসকলক ৰিচিপশ্যন কৰাৰ ক্ষেত্ৰত আমি চিন্তা চৰ্চা কৰিছোঁ আৰু এইটো আমি ইতিমধ্যে কেন্দ্ৰীয় সমিতিক জনাইছোঁ আৰু তেখেত আমি যথেষ্ট সঁহাৰি পাইছোঁ আশা ৰাখিছোঁ তামোলপুৰৰ জনসাধাৰণৰ উৎফুল্লিতভাৱে বা আশা আকাংক্ষাৰে যিটো আমাৰ এই অধিৱেশন সেইটো মানে সাফল্যমণ্ডিত কৰাৰ অন্তৰকৰণেৰে সহযোগিতা আগবঢ়াব সেইটো আশা ৰাখি আমি তেখেতসকলক কৰজৰে তেখেতসকলক আমি সাদৰেৰে তেখেতসকলক অনুৰোধ জনাইছোঁ তেখেতসকলে যাতে আমাৰ এই অধিৱেশনটো সাফল্যমণ্ডিত কৰাত সহযোগ কৰে নিউজ ডেস্ক ইনসাইড এনি বড়ো